নমস্কাৰ Suva and My Anu ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু আজি মই ব্লগটো আৰম্ভ কৰিছো এতিয়া সন্ধিয়া 6টা বজাত আৰু ৰাতিপুৱা মই আৰম্ভ কৰিম বুলি ভাবিছিলো কিন্তু বিশেষ কাৰণত অলপ কাম থকা কাৰণে আৰম্ভ কৰিব নোৱাৰিলো আৰু আজি মই পুৰা ৰেডি হৈ আছো চাদৰ মেখেলা পিন্ধি আৰু বগা হাজত আজি আমি ঘৰত ভাগৱত পাঠ কৰাইছো আৰু আই কেগৰাকী মানক নিমন্ত্ৰণ কৰিছো আই কেগৰাকী আহিব আৰু এতিয়ালৈকে আৰম্ভ হোৱা নাই বাৰু 6টা বাজি গ'ল এতিয়ালৈকে আৰম্ভ হোৱা নাই আৰু এই আমাৰ আইসকল আহিলে আইগৰাকী এইখিনি ৰেডি কৰি আছে বৰ্তমান আৰু আমাৰ এতিয়া চাহ আৰু মুনিয়াল আৰু বিস্কুট চাহ ৰেডি ভাগৱত পঢ়াৰ ভিডিঅ' কন্টিনিউ মই ল'ব পৰা নাই কিন্তু মই মাজে মাজেহে লৈছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে মোক ক্ষমা কৰিব কৃষ্ণ ভকতিত সম কৰে অধিকাৰ কৃষ্ণ পদ পংকজক ভজে প্ৰাৰ্থনা কৰে নৰতনুৱে কিন্তু পায়ো হেৰুৱাইছে আৰু এই আমাৰ প্ৰসাদ আৰু আমাৰ এতিয়া প্ৰসাদ খাব হৈ গ'ল এয়া প্ৰসাদ আৰু আমাৰ ঘৰত কোন কোন আহিছে চাই দিওঁ হাই কওক সাধিকমা হাই আপুনি ব্লগ কৰা নেকি Sadvik, hi. Are Amar dhunu? Dhunu kot? Dhunu aunty usor na? Hi, Krute dhunu. Hi guys. Aru aji amar thalit ki ase? Poni, lebra tokai dali. আৰু আমি এতিয়া খাই লওঁ ভাগৱত পাঠ কৰাৰ পিছত ভাত খাই খাই উঠো মানে এতিয়া 12টা বাজি গ'ল বাই বাই কাৰ আছে আছে সাথী এনেকুৱা হৈছিল খানা কৰি তেজা এসি টেস্টি বাই গুড নাইট
আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।